নমস্কাৰ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰো ভাল। আজি আপোনালোকলৈ এটা পিঠা ৰেচিপি আগবঢ়াম আৰু যিহেতু ৰঙালী বিহু আহি আছে, গতিকে আপোনালোকে অন্য পিঠাৰ লগতে এই পিঠা ৰেচিপিটো এবাৰ ট্ৰাই কৰিব পাৰিব আৰু কম সময়তে আৰু অতি সহজতে আপোনালোকে পিঠাবিধ বনাব পাৰিব। প্ৰেছাৰ কুকাৰ মুখত দিয়া আৰু কেটলিৰ মুখত দিয়া পিঠা। আৰু মই কেইবাটা ধৰণে আপোনালোকলৈ পিঠাটো আগবঢ়ালোঁ। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে 5 পোৱা চাউল 2 ঘণ্টাৰ বাবে তিয়াই ৰাখিলোঁ আৰু এইখিনি ভালদৰে শুকুৱাই পানী যোৱাৰ পাছত মিক্সাৰত গুড়া কৰি ল'লোঁ। আৰু মোৰ পিঠাগুড়িখিনি বহুত বেছি হোৱাৰ কাৰণে দুটা ভাগ কৰি ল'লোঁ সমানে। আৰু এতিয়া এই ডাঙৰ ভাগখিনি মই ব্যৱহাৰ কৰিম। আৰু ইয়াৰ বাবে পিঠাৰ বাবে আমাক লাগিব 1 চামুচ নিমখ আৰু ডাঙৰ চামুচেৰে 2 চামুচ চেনি আৰু আধা গিলাচ পানী। পানী আধা গিলাচ নালাগে বাৰু, ইয়াতকৈ অলপ কমেই ব্যৱহাৰ কৰা হয়। আৰু আপোনালোকৰ পিঠাগুড়িৰ পৰিমাণ অনুসৰি নিমখ চেনি ব্যৱহাৰ কৰিব পাৰিব। এতিয়া নিমখ চেনিখিনি পিঠাগুড়িৰ লগত হাতেৰে অলপ অলপকৈ মিক্স কৰি ল'ম। আৰু এইখিনি ভালদৰে মিক্স হৈ যোৱাৰ পাছত যিখিনি পানী ৰাখি থৈছিলোঁ সেইখিনি অলপ অলপকৈ দি আকৌ মিক্স কৰি ল'ম। চাব যাতে পানীখিনি একেলগে আপোনালোকে দি নিদিয়ে, অলপ অলপকৈ মিহলি কৰিব। আৰু পানীৰ পৰিমাণটো বৰ বেছিও নিদিব আৰু কমাই নিদিব। আপোনালোকে এইটো জোখত ৰাখিব যাতে পিঠাগুড়িখিনি এনেদৰে মুঠি মাৰিলে মুঠি হৈ যায় আৰু ভাঙি দিলে পিঠাগুড়িখিনি ভাং খাই যায়। এইটো হিচাপতে ৰাখিব। আৰু এইখিনি হোৱাৰ পাছত আমি এখন চালনী ল'ম। চাউল চলা চালনী বা আপোনালোকে নেটও ল'ব পাৰে। ইয়াত ভালদৰে এইখিনি আকৌ এবাৰ চালি ল'ম, কাৰণ এইখিনি ভালদৰে চালি লোৱাৰ পাছত পিঠাগুড়িখিনি বেছি মিহি হয় আৰু তেতিয়া পিঠাটো খাবলৈ বেছি ভাল হয়। কিছুমানে চালনী ব্যৱহাৰ নকৰে, কিন্তু আপোনালোকে চাবচোন এইদৰে চালি লোৱাৰ পাছতহে পিঠাটো বেছি ধুনীয়া হয় আৰু খাবলৈও ভাল হয়। এতিয়া এইখিনি পিঠাগুড়িখিনি বনাবৰ বাবে ৰেডি হৈ গৈছে। আৰু এতিয়া আমাক বনাবৰ বাবে এটা কেটলি আৰু এটা প্ৰেছাৰ কুকাৰ ল'ম আৰু প্ৰেছাৰ কুকাৰ ওপৰৰ হুইচেলটো আমি খুলি ল'ম। আৰু কেটলিটোৰ মুখত এখন কাগজেৰে ব্লক কৰি দিম যাতে ভিতৰৰ ভাপখিনি ওলাই যাব নোৱাৰে। আৰু এই পিঠাটোৰ বাবে প্ৰেছাৰ কুকাৰ মুখত দিবলৈ এইখন হেতা ল'ম আৰু এই হেতাখন এই পিঠাটো বনাবৰ বাবে এইদৰে ফুটা এটা বনাই লোৱা হৈছিল। আৰু কেটলিৰ বাবে কেটলিৰ সাফৰখন ল'ম আৰু দুইটাতে অলপ তেল লগাই ল'ম। মোৰ ব্ৰাছডাল হেৰাই গৈছিলে তেল লগোৱা, সেইকাৰণে মই এইদৰে হাতেৰে লগালোঁ। আৰু তেল লগোৱা হোৱাৰ পিছত পিঠাগুড়িখিনি এইদৰে অলপ অলপকৈ দি দিম। আপোনালোকে চাব যাতে হাতেৰে মুঠি মাৰি বা সেইদৰে নিদিয়ে, এই ভিডিঅ'ত দেখুৱাৰ দৰে এনেদৰে আপোনালোকে দিয়ে যাতে। হাতেৰে অলপ অলপকৈ মোহাৰি দিব যাতে পিঠাগুড়িখিনি ওলাই নাযায়, কাৰণ বেছি জোৰেৰে হেঁচি দিলে পিঠাটো খাবলৈ টান হ'ব পাৰে। আৰু এইদৰে মই ভিডিঅ'ত দেখুৱাৰ দৰে এনেদৰে দিলোঁ। আৰু এতিয়া এয়া দিয়াৰ হোৱাৰ পাছত এখন কোমল কাপোৰ, আপোনালোকে কটন কাপোৰ ল'ব পাৰে। মই ব্যৱহাৰ নকৰা এখন নতুন ৰুমাল লৈছোঁ আৰু এইখন আপোনালোকে অলপ পানীৰে তিয়াই ল'ব। আৰু এইদৰে ভিডিঅ'ত দেখুৱাৰ দৰে এনেদৰে মই ঢাকি দিম। আৰু কাপোৰখনেৰে ভালদৰে মেৰিয়াই ইয়াক কেটলিৰ মুখত এতিয়া দি দিম। আৰু কেটলি আৰু প্ৰেছাৰ কুকাৰত মই সৰহকৈ পানী দি আগতীয়াকৈ উতলাই ৰাখিছিলোঁ আৰু এতিয়া ইয়াক মিডিয়াম ফ্লেমত দি ইয়াক এইদৰে পিঠাটো হ'বৰ বাবে ৰাখি দিম। আৰু প্ৰেছাৰ কুকাৰৰ মুখত দিবৰ কাৰণে যিখন হেতা অথনি অইল লগোৱা হৈছিল তাত এইদৰে মই পিঠাগুড়ি দিম আৰু ইয়াত কাজু বাদাম কিচমিচ দিম। আপোনালোকে আপোনাৰ মন পচন্দৰ ড্ৰাই ফ্ৰুইট বা টুটি ফ্ৰুটি দিব পাৰে। আৰু এইদৰে এইখিনি দিয়া হোৱাৰ পাছত ইয়াক প্ৰেছাৰ কুকাৰৰ মুখত দিবৰ কাৰণে আনিম। আৰু হেতাখনৰ তল চাইডে যিটো ফুটা আছিলে সেইটো প্ৰেছাৰ কুকাৰৰ মুখত ইয়াক ভালদৰে ৰাখি দিম যাতে হাৱাটো ওলাই যাব নোৱাৰে। আৰু এইদৰে কেটলি আৰু প্ৰেছাৰ কুকাৰত পিঠা হ'বৰ বাবে ৰাখি দিম। যিহেতু কেটলিতকৈ প্ৰেছাৰ কুকাৰ মুখত দিয়া পিঠাটো সৰু আছিল, গতিকে এইটো 8-10 মিনিটৰ ভিতৰত হৈ গৈছে। আৰু ইয়াক এইদৰে হেতাখনেৰে অলপ জোকাৰি দিয়াত ই ওলাই পৰিছে। আমি সেইকাৰণে অইল ব্যৱহাৰ কৰিছিলোঁ, কাৰণ অইল ব্যৱহাৰ কৰিলে পিঠাটো হেতাখনত বা কেটলিৰ মুখত লাগি নধৰে। এতিয়া আন এটা পদ্ধতিত আপোনালোকক দেখাইছোঁ। এইদৰে অলপ অইল লগাই লোৱাৰ পাছত হেতাখনত অলপ পিঠাগুড়ি দি লৈছোঁ আৰু ইয়াৰ মাজত আমি অলপ গুড়, ইয়াৰ মাজত মিহি মিহিকৈ কাটি লোৱা গুড় ইয়াত ভৰাই দিম। আপোনালোকে চাব যাতে গুড়ৰ পৰিমাণটো সৰহকৈ নিদিয়ে, কাৰণ গুড়ৰ পৰিমাণটো সৰহ হ'লে ওলাই যোৱাৰ চান্স থাকে।
আৰু পিঠাগুড়িখিনি মাজত দিয়াৰ পাছত এইদৰে আকৌ ওপৰত অলপ পিঠাগুড়ি দি ইয়াক ৰাখি দিম। আৰু আমি অলপ আগত যি কেটলিৰ মুখত পিঠাটো দিছিলোঁ এইটো প্ৰায় 15 মিনিটমানত হৈ গৈছে আৰু ইয়াক উলিয়াই আপোনালোকে চাব যাতে এইটো গৰম হৈ থাকে, অতি সাৱধানেৰে উলিয়াব। আৰু এইদৰে দি দিয়া দেখিছেনে তললে মূৰকুৰাই দিয়াতে ই পৰি গৈছে। আমি ইয়াৰ আগত বনোৱা হেতাত বনোৱা গুড়ৰ পিঠাটোৰ দৰে ঠিক একে পদ্ধতিৰে কেটলিৰ সাফৰখনতো গুড়ৰ পিঠাটো বনাম। আৰু আপোনালোকে যদিহে মিঠা খাই ভাল নাপায় তেন্তে চেনি গুড় একো নিদিয়াকৈ অকল নিমখ দিও পিঠাটো বনাব পাৰে। আৰু চাব যাতে গুড়খিনি দিওঁতে ইয়াৰ পৰিমাণ সৰহকৈ বা ওপৰত নিদিয়ে, এইখিনি মাজতহে দিয়া হয়, কাৰণ বেছি ওপৰত হ'লে আৰু সৰহকৈ দিলে গুড়খিনি ওলাই যোৱাৰ চান্স থাকে। আৰু এইদৰে ভিডিঅ'ত দেখুৱাৰ দৰে পিঠাগুড়িখিনি ওপৰত দি অলপ অলপকৈ হাতেৰে হেঁচি দিম। আৰু এইদৰে এখন কাপোৰৰ সহায়ত, কোমল কাপোৰৰ সহায়ত পুনৰ ইয়াক মেৰিয়াই ইয়াক কেটলিৰ মুখত ৰাখি দিম। আৰু এয়া গুড়ৰ পিঠাটো হৈ গৈছে আৰু আমি এইকেইটা পদ্ধতিৰে বাকীকেইটা পিঠাও বনাই ল'ম। নহয়নে বাৰু অতি সহজতে আৰু কম সময়তে পিঠাটো তৈয়াৰ? আৰু গুড়ৰ পিঠাটো মাজেৰে সমানে দুভাগকৈ কাটি দিয়াত চাওকচোন পিঠাটোৰ ভিতৰত গুড়খিনি কি ধুনীয়াকৈ গলি গৈছে। আৰু আপোনালোকে মোৰ এই ৰেচিপিটো যদি চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নতুন নতুন ভিডিঅ'সমূহ পাবৰ বাবে। থেংক ইউ।